নমস্কাৰ বন্ধুসকল, আজি কথা পাতিম আমি ব্ৰইলাৰ পালনৰ বিষয়ে। এইখন ব্ৰইলাৰ ফাৰ্ম কোম্পানীৰ আণ্ডাৰত তেওঁ প্ৰিমিয়াম কোম্পানী লৈছে। বৰ্তমান তেওঁ 20 দিন হৈছে। এইখিনি ব্ৰইলাৰ বৰ্তমান আজি ভেকচিন দিয়া হ'ব 20 দিনৰ দিনা। বৰ্তমান এইখিনি ৰাতিপুৱা ভাগৰ ভিডিঅ'। বৰ্তমান দানা পানী ধুনীয়াকৈ খাই আছে আৰু এই ঘৰটো খেৰৰে বনাই লোৱা হৈছে আৰু চাৰিওকাষটো এনেকৈ বাঁহে আৰু জাল দিয়া হৈ আছে আৰু এনেকৈ ধুনীয়াকৈ ফিডাৰ আৰু ড্ৰিংকাৰ লাইন কৰি দি থকা হৈছে। ধুনীয়াকৈ পানী আৰু দানা খাই আছে। আজি 20 দিনত ধুনীয়া এটা গোট আহিছে আৰু ইহঁতৰ মৰ্টেলিটিটো বহুত কম, বিশেষকৈ ঠাণ্ডা দিনত, আৰু ইয়াৰ ধুনীয়া ওজন আহিছে। বিশেষকৈ কোম্পানী আণ্ডাৰত হ'লে ৱেট লাগিব আৰু মৰ্টেলিটিও কম হ'ব লাগিব। আৰু এনেকৈ বাহিৰৰ ছাইডটো ধুনীয়াকৈ মুকলিকৈ ৰাখি দিয়া হৈছে যাতে ইয়াৰ কোনো বেমাৰ আজাৰ ইয়াৰ পৰা নাহে। তেনেকৈ ধুনীয়াকৈ ছাইডটো ৰাখি দিয়া হৈছে। সদায় মুকলি পৰিৱেশত হ'লে বেছি ভাল হয় এই কোম্পানী আণ্ডাৰৰ ব্ৰইলাৰ ফাৰ্ম, আৰু নিজৰ ববীয়া হ'লেও মুকলিত ৰাখিলে বেছি ভাল হয়, ৰ'দ পৰা ঠাইত। চাওক, বৰ্তমান সন্ধিয়া ভাগত এই ভেকচিন মিলাই থকা হৈছে। এনেকৈ ভেকচিনটো মিলাব লাগে। আৰু কেনেকৈ এই 20 দিনৰ পোৱালিক ভেকচিন ক'ত দিয়া হয় সেইটো আমি দেখাম। এনেকৈ মিলাই লোৱা হৈছে। এনেকৈ চিঞ্চ দি মিলাব লাগে আৰু এইটো ধুনীয়াকৈ এনেকৈ পানীটোত ধুনীয়াকৈ মিলাই ইয়াক ভালকৈ লৰাই ল'ব লাগে। আৰু এইখিনি বৰ্তমান 1000 ব্ৰইলাৰ আছে আৰু এনেকৈ ব্ৰইলাৰ পোৱালিখিনি এটা ঠাইত গোট খুৱাই ল'বলৈ লাগে আৰু এনেকৈ ল'লে বেছি ভাল হয়, সুবিধা হয় ভেকচিন দিয়া সময়ত। যিহেতু ইহঁতৰ এনেকৈ গোটাই ল'লে এক জেগাত গোটেইখিনি থাকে, তো এনেকৈ গোটাই ল'লে বেছি ভাল হয়। চাওক ইয়াক কেনেকৈ এতিয়া ভেকচিন দিয়া হ'ব। বৰ্তমান এই ভেকচিনটো সদায় ঠাণ্ডা জেগাত ৰাখিব লাগে আৰু ভেকচিন এনেকৈ আপোনাৰ চকুত দিব লাগে। চকুত দিলে এক টোপাল আপোনাৰ এটা চৰাইত এক টোপালকৈ দিব লাগে। হয়, এনেকৈ দিব লাগে ধুনীয়াকৈ। এনেকৈ কিছুমান চকু নেমেলে, অলপ কষ্ট হয় এনেকুৱা নেমেলিলে, অলপ চাই চিতি দিব লাগে আৰু যাতে 2-3টোপকৈ নপৰে। এটা বাৰ্ডত বা এটা চৰাইত আপোনাৰ এক টোপাল ভেকচিন পৰিলে হৈ যায়। এনেকৈ দিব লাগে। ধুনীয়াকৈ দি থকা হৈছে আৰু ধুনীয়া সুস্থ সবল এই চৰাইখিনি। যদিও অলপ কষ্ট হয় কিন্তু বহুত ধুনীয়া হয়। আপোনাৰ এই ভেকচিনটো দিলে আপোনাৰ কোনো বেমাৰ আজাৰ তেনেকৈ লাগিবলৈ নাপায়। সেইকাৰণে এই ভেকচিন 5 দিন আৰু 20 দিনত দিব লাগে। ধুনীয়াকৈ দি থকা হৈছে। এনেকৈ ব্ৰইলাৰ ভেকচিন দিয়া হয়। বিশেষ চকুত দিলে বেছি ভাল হয়। এনেকৈ দি থাকিব লাগে।
চাওক তাৰপিছত যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো দবাই দিব মই দিয়া ভিডিঅ'বিলাক আপোনালোকে যাতে সোনকালে পায় নটিফিকেশ্যনত তো যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব এই ভিডিঅ'টো আহিব আপোনাৰ লেয়াৰ ফাৰ্মৰ ওপৰত এনেকুৱা লেয়াৰ ফাৰ্মৰ ওপৰত সেই ভিডিঅ'টো পাবলৈ আপোনালোকে এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব